DEE LPUPৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সৈতে আলোচনা কৰিব ওলাইছোঁ। সকলোৱে ভিডিঅ'টো লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। জুন জুলাইত শিক্ষক নিযুক্তি হোৱাৰ সম্ভাৱনা থকা নথকাক লৈ আজি সামাজিক মাধ্যমত এটা বাতৰি প্ৰচাৰ হৈছে, আপোনালোকক দেখাব ওলাইছোঁ। একেবাৰে শেষলৈকে চাই থাকিব। জুলাইৰ ভিতৰতে যাতে শিক্ষকৰ নিযুক্তি হ'ব পাৰে, যাতে হয়, তাৰ বাবে আপোনালোক আৰু আমাৰ চেনেলৰ সহযোগত যিখিনি কাম কৰি থকা হৈছে সকলোৱে আগবাঢ়ি ওলাই আহিব লাগিব। সকলোৱে EMক, বিশেষকৈ EM CMক ৰিকুৱেষ্ট কৰাৰ বাহিৰে অন্য একো উপায় নাই। সকলোৱে ঘৰত সোমাই নাথাকি অন্ততঃ ওলাই আহিব লাগিব অফিচলৈ। তেতিয়াহে যদি জুলাই মাহৰ আগতে শিক্ষকৰ নিযুক্তি সম্পন্ন হয় বা 15 আগষ্টৰ ভিতৰতেই নিযুক্তি দিব পৰা যায়। যদিহে আপোনালোকে ঘৰৰ পৰা ওলাই নাহে, যদি ৰিকুৱেষ্ট কৰিবলৈ ওলাই নাহে, তেতিয়াহ'লে বহুত বেছি এটা প্ৰব্লেমে দেখা দিব। গতিকে জুন জুলাইতে যাতে শিক্ষকৰ নিযুক্তিসমূহৰ কাম আগবাঢ়ে, তাৰ কাৰণে আপোনালোকে ৰিকুৱেষ্ট কৰিবলৈ ঘৰৰ পৰা ওলাই আহিবই লাগিব। আজি সামাজিক মাধ্যমত এটা বাতৰি প্ৰচাৰ হৈছে। জুন জুলাই সম্ভাৱনা থকা নথকাক লৈ এটা বাতৰি প্ৰকাশ পাইছে। মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব ওলাইছোঁ। হয়তো বহুতে বাতৰিটো গম পাইছে, যিসকলে পোৱা নাই তেওঁলোকৰ কাৰণে ভিডিঅ'টো প্ৰভাইড কৰিলোঁ। আৰু পুনৰ কৈছোঁ যে আপোনালোক আৰু আমাৰ চেনেলৰ সহযোগত যিখিনি কাম কৰি থকা হৈছে, যি উপদেশ দি থকা হৈছে আপোনালোকৰ প্ৰাৰ্থীৰ সৈতে কথা পাতি, সকলোৱে সেইবোৰ ফ'ল' কৰিবলৈ চেষ্টা কৰক। অন্ততঃ ওলাই আহিব ৰিকুৱেষ্ট কৰিবৰ কাৰণে EM CMক। তেতিয়াহে জুলাই আগতেই বা 15 আগষ্টৰ আগতেই শিক্ষকৰ নিযুক্তি সম্পন্ন হ'ব। সেই প্ৰশ্নৰে আমি দুই এটা ল'ব বিচাৰিছোঁ। এজন সদাশয় দৰ্শকে আমালৈ এটা প্ৰশ্ন প্ৰেৰণ কৰিছে যে বৰ্তমান অসম চৰকাৰে 1 লাখতকৈ অধিক নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ যোৱা 2023 চনৰ ডিচেম্বৰ মাহতেই ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন অৰ্থাৎ DEEৰ অধীনত প্ৰাথমিক শিক্ষক পদ LPUPৰ প্ৰায় 5,550টা পদৰ বিজ্ঞাপন মুকলি কৰি দিছিল। আজি প্ৰায় 6 মাহ উকলি গ'ল। গতিকে সেই শিক্ষক পদসমূহৰ নিযুক্তি প্ৰক্ৰিয়া চৰকাৰে কেতিয়া সমাপ্ত কৰিব বা কেতিয়া নিযুক্তি দিব, এটা প্ৰশ্ন, গুৰুত্বপূৰ্ণ প্ৰশ্ন। কিন্তু এইখিনিতে আমি যিখিনি তথ্য পাইছোঁ, আমি বিভিন্নজনক যোগাযোগো কৰিছিলোঁ শিক্ষা বিভাগৰ, আৰু বিভিন্ন জনৰ পৰা অহা তথ্য অনুসৰি যিহেতু মাজতে নিৰ্বাচনৰ বাবে কোড অফ কণ্ডাক্ট লাগি গৈছিল, সেয়েহে সেই কামটো অলপ মাজতে 3-4 মাহ বিলম্ব হৈ গ'ল। কিন্তু এতিয়া জুন জুলাইৰ ভিতৰতে সেইখিনি হ'ব পাৰে বুলি এটা আমি তথ্য পাইছোঁ। সেইখিনি কিমান সত্য এই মুহূৰ্তত আমি ক'ব নোৱাৰিম, কিন্তু লক্ষ্য কৰিম আমি সংবাদ মাধ্যম হিচাপে যে সেইখিনি কাম সোনকালে হয় নে নহয়। যদি নহয়, স্বাভাৱিকতে আমি বাতৰি হিচাপে সম্প্ৰচাৰ কৰিম। আৰু এটা প্ৰশ্ন আহিছে